মৰিগাঁও জিলাৰ বুঢ়াগাঁৱত ভয়াবহ বান পৰিস্থিতিৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱ আপোনালোকে চাই আছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। প্ৰিয় ৰাইজ ও ভাই বন্ধুসকল, সচেতন ৰাইজসকল, যদি আপোনালোকে ভিডিঅ'টো চাই আছে মৰিগাঁও জিলাৰ পৰা, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰক আৰু এই পেজটো চাই আছে ফলো কৰি ৰাখক। আমাক ছাপোৰ্ট কৰক। এই চেনেলটোক ইউটিউবত যদি চাই আছে এই চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰিয় বন্ধুসকল, যোৱা প্ৰায় 14 বা 15 বছৰ আগতে অসম চৰকাৰে নিৰ্মাণ কৰা স্পাৰ্ক বান্ধটো আজিলৈকে মেৰামতি নোহোৱাত বুঢ়াগাঁৱৰ ৰাইজ আজি ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে। আৰু বৰ্তমান সময়ত স্পাৰ্ক বান্ধটো যদি কিবা প্ৰকাৰে ভাঙি যায়, তেতিয়াহ'লে মুহূৰ্ততে মাথাউৰিটো ছিঙি গৈ চুবুৰীয়া গাঁওসমূহ সাগৰ সদৃশ পৰিৱেশত পৰিণত হ'ব, য'ত মানুহসকল বন্যাৰ্ত হ'ব, পোহনীয়া জীৱ জন্তুবিলাক পানীত উপঙিব, কৃষি সম্পদসমূহ বিনষ্ট হৈ হাহাকাৰৰ সৃষ্টি কৰিব। এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় সচেতন ৰাইজ ও বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি আমচুৰ বিষয়ববীয়াসকল আজি উক্ত স্থানত উপস্থিত হৈ বানপীড়িত ও গৰাখহনীয়া ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা অতি সোনকালে লোৱাৰ কাৰণে অসম চৰকাৰ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী মহোদয় আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলক কৰজোৰে অনুৰোধ জনাই আপোনালোকে চাই আছে এই এটা ভিডিঅ'টোত চাব পাৰিব। আপোনালোকে চাই আছে এই এটা ভিডিঅ' আমাৰ হাতত আছে আৰু এই ভিডিঅ'টোত কি কৈছে সংগঠনৰ বিষয়ববীয়াসকলে। এই ভিডিঅ'টো যদি আপুনি চাই আছে, যিমান পাৰে এটাকৈ শ্বেয়াৰ কৰক, যাতে মৰিগাঁও জিলাৰ বুঢ়াগাঁৱৰ ৰাইজৰ অলপো হ'লেও সহায় হ'ব পাৰে। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে আৰু চৰকাৰৰ নজৰত যাতে পৰে এই ভিডিঅ'টো। যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে, তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মন্তব্যখিনি উপস্থাপন কৰিব পাৰে। হয়, আপোনালোকে চাব পাৰিছে আমাৰ বুঢ়াগাঁৱত যি বান গৰাখহনীয়াৰ পৰিস্থিতি ভয়াবহ চিটুৱেশ্যনত হৈ আছে। ইতিমধ্যে আমি গম পোৱা মতে ইতিমধ্যে জলসম্পদ বিভাগে ইয়াতে জি বিভাগেৰ কাম ষ্টাৰ্ট কৰিছে আমি দেখিবলৈ পাইছোঁ। কিন্তু জি বিভাগৰ যিটো কাম চলি আছে, এই কামতে আমি দেখিবলৈ পাইছোঁ ইয়াত কোনো ধৰণৰ কামেই হোৱা নাই। যিহেতুকে যোৱাকালি আমি ইয়াত আহি চাই গৈছিলোঁ, কমচে কম আৰু দূৰত্বত আছিলে নদী, কিন্তু জি বিভাগ কালিৰ পৰা পৰিয়ে আছে। কিন্তু ইয়াত কোনো ধৰণৰ আমাৰ যি ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদী ৰখাৰ কোনো নামে লোৱা নাই। গতিকে মই জলসম্পদ বিভাগ তথা অসম চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ ইয়াতে জাতীয় সংগঠন কেইবাটাও দলো আছে, আমাৰ লাচিত সেনাৰ সাধাৰণ সম্পাদক আছে, তেখেতো আহিছে, ফেডাৰেশ্যনৰ আমাৰ মানুহ আছে, আমাৰ আমচুৰ কৰ্মকৰ্তাসকল আছে। গতিকে আমি সকলোৱে কৰজোৰেৰে আমি অসম চৰকাৰ তথা জলসম্পদ বিভাগক আমি অনুৰোধ ৰাখিছোঁ যে তেখেতসকলে ইমাৰ্জেঞ্চিকৈ ইয়াত জি বিভাগৰ লগতে আৰু যদি তেখেতসকল টেকনিকেল কিবা যদি আছে, তেতিয়াহ'লে দি কিনে আমাৰ এই বুঢ়াগাঁওবাসী অঞ্চলক বুঢ়াগাঁও ৰাইজক যাতে বচাবলৈ মই অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।